নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকৰ আগলৈ এটা ৰেচিপি। আপোনালোকৰ যদি ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হালধি পাতখন বেছি দীঘল হোৱাৰ বাবে মই দুটুকুৰা কৰি কাটি লৈছোঁ। প্ৰথমতে মই মোৱা মাছখিনি ভালদৰে ধুই লৈছোঁ। মোৱা মাছৰ লগত দুটামান বেলেগ মাছো গুচি আহিলে। সোৱাদ অনুযায়ী নিমখ আৰু হালধিৰে মিক্স কৰি লৈছোঁ। হালধি পাত যিহেতু অকণমান পাতলা হয়, এইকাৰণে মই তলত কলপাত দি দিছোঁ। মাছখিনি দিয়াৰ পিছত ইয়াৰ লগত দি দিছোঁ ভোট জলকীয়া এটুকুৰা, লগতে দি দিছোঁ নহৰু কেইফুটামান আৰু মিঠাতেল অকণমান। সকলো দিয়াৰ পিছত এইদৰে মই টোপোলাটো মেৰিয়াই লৈছোঁ। কেৰাহীখন পাতি দিয়াৰ পিছত গেছৰ হিটটো মই একেবাৰে ল' ফ্লেমত ৰাখিছোঁ আৰু মাছৰ টোপোলাটো ওলোটা কৰি দি দিছোঁ কেৰাহীত আৰু ঢাকনিৰে ঢাকি দিছোঁ। 5 মিনিটৰ মূৰে মূৰে টোপোলাটো 4বাৰমান ওলোটা কৰি দিব। হালধিৰ পাতত দিলে মাছৰ বহুত ধুনীয়া গোন্ধ আহে আৰু খাবলৈ বহুত টেষ্টি হয়। 20 মিনিটমান ৰখাৰ পিছত এয়া মই কেৰাহীখন নমাইছোঁ। এয়া চাওক ধুনীয়াকৈ সিজি গৈছে। আপোনালোকৰো যদি কেতিয়াবা খাবলৈ মন যায় তেতিয়া এনেদৰে খাব পাৰিব।